Hey everyone, welcome back to my YouTube channel. আপোনালোকক মোৰ এটা নতুন ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ অৰুণাচলত। ব'লক ছানৰাইজ ভিডিঅ'টো এতিয়া আমি ষ্টাৰ্টিঙৰ পৰা চাওঁ। আৰু আমি এতিয়া লখিমপুৰৰ পৰা কিমিন ফালে আহি আছোঁ আৰু এইখন ডিজু টি ষ্টেট আৰু এতিয়া ডিজু টি ষ্টেট পাইছোঁহি। আৰু এইখন অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আৰু এতিয়া আমি গৈ চাওঁ কিমান দূৰ যাব পাৰোঁ। এইটো লখিমপুৰ ৰাইজে জানিবই চাগে কিমিন হয়, খুব মানুহবিলাক আহে ইয়াত চিল কৰিবলৈ আহে, তাত চিলিং প্লেচ আছে ধুনীয়া। আৰু যোনটো এইটো হাইৱে দেখিছে এইফালে আপোনালোকৰ যায় 0 পইণ্টলৈ আৰু ইয়ালৈ আহিলোঁ। এটা খুব ধুনীয়া জেগা, ইয়াত দেখিব পাৰিছে পূৰা নদী গৈ আছে আৰু আপোনালোকে ইয়াৰ জাষ্ট চাউণ্ডটো ফিল কৰক, এটা চুকুন প্লেচ। আৰু এইটো ৰাস্তা দিয়ে যায় আপোনালোকৰ 0লৈ, এইটো এনেকৈ আছে। আৰু এতিয়া বহি আছোঁ এইটো এটা ঘৰত, এটা ধুনীয়া টেণ্ট ৰাস্তাৰ ছাইডতে বনাই থৈছে এইটো। আৰু ইয়াৰ তলেদি এখন নদী গৈ আছে আৰু এইখন ৰঙা নদী হয়, যোনখন লখিমপুৰ টাউনৰ ভিতৰত দেখা যায় সেইখনেই এইখন ইয়াৰ পৰা গৈ ৰঙা নদীখন পায়গৈ। আৰু এতিয়া চাওঁ আহক এই জেগাটোৰ কেইটামান চিনেমেটিক শ্বট। দেখা পাইছে এটা ৱাটাৰফল, মিনি ৱাটাৰফল হয়, তাৰ পৰা বৈ আহিছে আৰু ওপৰলৈ আহি চাইছোঁ কিমান দূৰ যাব পাৰোঁ। আহক আপোনালোক, এইটো দেখিব পাৰিছে। আৰু ৱাটাৰফলটো ইয়াৰ পৰা নামি আহিছে, তাৰ ওপৰলৈ যাব পৰা নহ'ব চাগে। আৰু আগলৈ যোৱা নহ'ল কাৰণ আমাৰ ওচৰত এণ্ট্ৰি পাছ নাছিল আৰু এণ্ট্ৰি পাছ নোহোৱাকৈ যোৱাটো ইমান ভাল নহয়। আৰু ইন ফিউচাৰ প্লেনিং কৰি আছোঁ আৰু যদি কেতিয়াবা যাব পাৰোঁ তেতিয়া 0 পইণ্টলৈকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অৰুণাচলখনৰ যিমানেই ওপৰলৈ যোৱা যায় তাৰ সৌন্দৰ্যটো বেছি বাঢ়ি বাঢ়ি গৈ থাকে আৰু আশা কৰোঁ গভৰ্ণমেণ্টে এই ধুনীয়া ষ্টেটখন খুব জল্দি মানে প্ৰপাৰলি এটা টুৰিষ্ট হটস্পটলৈ ট্ৰান্সফাৰ কৰে যেন।
এতিয়া আছোঁ কিমিন ভিউ পইণ্টত। মোৰ পিছফালে এইটো দেখা পাইছে চাগে, মই ভালদৰে দেখাই আছোঁ অলপ পিছত। আৰু খুব বেছি ধুনীয়া জেগা, খুব বেছি ধুনীয়া জেগা। আপোনালোকে যদি খুব ওচৰত ভাল জেগা চাব বিচাৰে তেনেহ'লে ইয়ালৈ চিয়'ৰ আহিব পাৰে, বহুত বেছি ধুনীয়া। মই একবাৰ ৱেইট কৰক, মই দেখাই এইটো চাওক। ইয়াৰ পৰা আপোনালোকে গোটেই ভিউটো দেখা পাব। আৰু আজি যিহেতু বতৰটো অলপ ফগি হৈ আছে সেইকাৰণে ইমান ক্লিয়াৰলি অহা নাই চাগে, কিন্তু ট্ৰাষ্ট মি বহুত বেছি ধুনীয়া, বহুত বেছি ধুনীয়া। আৰু আকাশখন ফগি হৈ আছে যদিও আজি ৱেডাৰটো খুব বেছি ধুনীয়া। এয়া দেখিব পাৰিছে, ইফালে পাহাৰ আছে। আৰু আজি আহিছিলে আমাৰ ইয়ালৈ আলহী হৈছে এইকেইটা, পিছফালে দেখা পাইছে ৰক্তিম আৰু ৰমেন। এহেঁতক অকণমান ফুৰাবলৈ। আৰু কেনেকুৱা লাগিলে? বঢ়িয়া, একদম বঢ়িয়া। মানে খোৱা বোৱা হ'ল কিবা কিবি, তাৰ পৰা এতিয়া ঘৰত গৈ আছোঁ আৰু লগ পাই আছোঁ আপোনালোকক। আৰু আজি ছেকেণ্ড ডে হয়। এতিয়া আমি চিয়াজুলি টি ষ্টেট হৈ কাকৈৰ যোনখন হেংগিং ব্ৰিজ আছে তালৈ যাম বুলি ভাবিছোঁ। আৰু এইফালে ৰ'ডৰ কণ্ডিশ্যন ইমান এটা ভাল নহয়, আৰু আমি এই নদীখন এতিয়া ক্ৰছ কৰিব লাগিব। আৰু আই হোপ যে ভালকৈ যায়, নদীখন বেছি দ নহয় বাৰু। আৰু আগলৈ চাই গৈ থাকক কি হৈ যায়। নেক্সট ডে হয়, আৰু আজি সিহঁতক দেখুৱাব আহিলোঁ এই কাকৈ থকা যোনখন হেংগিং ব্ৰিজ আছে। লখিমপুৰৰ ৰাইজে জানিবই চাগে, আৰু সিহঁতক তালৈ লৈ আহিছোঁ। আৰু ময়ো ইয়ালৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু তাকে চাইছোঁ জেগাখিনি, আপোনালোকেও চাওক। আৰু এইখন নদীখন আৰু এইটো ব্ৰিজখন আহিব পাৰে আপোনালোকেও, খুব ধুনীয়া জেগা। আৰু এতিয়া আমি দলং গোটেইখন চাই লওঁ আহক। আৰু দলংখন বিৰাটেই দীঘল আছে, আহক আহি চাওঁ। আৰু তলত পানীখিনিও চাব পাৰে, পুৰা ব্লু হৈ আছে। আৰু পুৰা চাফা পানী, যিটো পাহাৰৰ পৰা অহা পানী হয়। আৰু দলংখনো বহুত দীঘল। আৰু এইটো একচুৱেলি পিকনিক স্পটো হয়, বহুত মানুহ আহে পিকনিক খাবলৈ ইয়াতে। আৰু যিহেতু এতিয়া ছিজন নহয়, পিকনিকৰ ছিজন শেষ হৈছে, সেইকাৰণে ইমান মানুহ নাই এতিয়া। আৰু আমি অহা ৰোডটো ইমান কণ্ডিশ্যন ভাল নাছিলে, আপোনালোকে দেখিছিলে। সেইকাৰণে আমি বেলেগ এটা ৰাস্তাৰে গৈ পেলাই ডাইৰেক্ট কিমিন ওলাইছোঁগৈ, আৰু কিমিনৰ ফালেদি আমি ৰিটাৰ্ণ হৈছোঁ।
এনেকৈ আহি আমি ফাইনেলি কিমিন ওলালোহি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল খুব জলদি নেক্সট ব্লগ আকৌ আহি আছে আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু আগলৈ যাতে মই ভাল ভাল ভিডিঅ'জ বনাই যাব পাৰোঁ তাৰ কাৰণে মোক মটিভেট কৰিব ধন্যবাদ